নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ইনফৰমেশ্যন 365লৈ। কালি হোজাই জিলাৰ উদালি চিকিৎসালয়ত বৰ্বৰভাৱে আক্ৰমণ কৰা কৰ্মৰত চিকিৎসক ডক্টৰ সেউজ সেনাপতি বৰ্তমানেও নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘটনাৰ লগত জড়িত মুখ্য দুষ্কৃতিকাৰীজনৰ লগতে সৰ্বমুঠ 24জনক ৰাতিয়েই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত কেইজনমানৰ নাম হৈছে মহম্মদ কমৰুদ্দিন, মহম্মদ জাইনুল উদ্দিন, ৰেহানুদ্দিন, ছাইদুল আলম, ৰহিম উদ্দিন, ৰাজিউল ইছলাম, তৈবুৰ ৰহমান, ছাহিল ইছলাম। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰাতিয়ে ঘটনাস্থলীত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। ঘটনাস্থলীত উপস্থিত হৈ কেশৱ মহন্তই কি বক্তব্য কৰিলে এবাৰ চাওঁ আহক। আমাৰ ৰাজ্যৰ চিকিৎসকসকল আৰু চিকিৎসা সেৱাৰ লগত জড়িত চিকিৎসা কৰ্মীসকল সকলোৱে কোভিড যুদ্ধৰ সন্মুখত থাকি নিজৰ জীৱনক তুচ্ছ কৰি যি যুঁজ দি আছে, এই ক্ষেত্ৰত আজি যিটো দুৰ্ভাগ্যজনক ঘটনা হ'ল, পোনপ্ৰথমে তাৰ মই গৰিহণা দিছোঁ। আৰু এটা কথা মই নিশ্চিত কৰিছোঁ, প্ৰতিজন চিকিৎসক আৰু চিকিৎসা কৰ্মীলৈ যে তেখেতসকলক আমি সম্পূৰ্ণ নিৰাপত্তা দিম। তেওঁলোকৰ যদি কোনোবাই গাৰ নোমেডালো লৰাই দিয়ে, চোৱে তাৰ যি প্ৰত্যুত্তৰ দিব লাগে সেই প্ৰত্যুত্তৰ পাব। মই যিটো কথা কৈছোঁ শুনক, যে গাৰ নোমতো যদি কোনোবা ডাক্তৰ আৰু স্বাস্থ্যকৰ্মীৰ নোমতো যদি কোনোবাই হাত দিয়ে, তেওঁলোকৰ যিটো প্ৰত্যুত্তৰ দিব লাগে সেই প্ৰত্যুত্তৰ পাব, আৰু আজি ৰাতিৰ ভিতৰত প্ৰত্যুত্তৰ পাব।